Hello everyone, welcome back to my YouTube channel. নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। সো আজি আমি যাবলৈ ওলাইছোঁ মোৰ মাৰ ঘৰলৈ। ইনে যাবলৈ ওলাইছোঁ, একো কাৰণ নাই আৰু ভিডিঅ'টো বনোৱাৰো কোনো উদ্দেশ্য নাছিলে, হ'লেও ইনে আপোনালোকক ইনে দেখাম বুলি ভাবিলোঁ। সো এতিয়া আমি যাম। মানুহবিলাকক আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। ফাইনেলি মই ওলাই মেলি ৰেডি, এতিয়া ৱেইট কৰি আছোঁ হাজবেণ্ডৰ কাৰণে। তেখেত ডিউটি জেগালৈ গৈছে, কিবা দুটামান কামৰ কাৰণে ডিউটি জেগালৈ গৈছে। চ' এতিয়া বাজিছে পূৰা 11টা বাজিছে। আমি চাগে হয়তো 11:30 বজাত যাম, মানে 11:30 মানত আমি ইয়াৰ পৰা ওলাম। চ' আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক, সিমানে আৰু কি হয় সকলোবোৰ দেখাই যাওঁ। যে আপোনালোকে দেখিছে সেইখন হ'ল আমাৰ যোৰহাটৰ ছায়েন্স কলেজ, মানে যোৰহাটৰ ছটাই ছায়েন্স কলেজ বুলি কয়। এইখনেই আমাৰ ছায়েন্স কলেজ আৰু সেইখন আপোনালোকক মই অকণমান দেখাবলৈ ট্ৰাই কৰিলোঁ। বৰ্তমান ঘৰ আহি পালোহি, কাপোৰ কানি চেঞ্জ কৰি আকৌ আপোনালোকৰ মাজলৈকে আহিছোঁ। ভালে লাগিছে ঘৰখনলৈ আহি, খালি দেউতা নাই বাবে অকণমান খালী লাগিছে, কাৰণ দেউতা অফিচৰ কামত মানে গুৱাহাটীলৈ যাব লগা হ'ল, সেইবাবে তেওঁ নাই। তেওঁ মিছ কৰিছোঁ আৰু এনেও আজি আহি পাইছেহি, আকৌ কাইলৈ যাবই লাগিব ৰুমলৈ। হ'লেও ভালেই লাগিব আৰু আজি যিমান নহওক নিজৰ ঘৰখনলৈ আহিলেতো এনেও ভাল লাগে আৰু নিজৰ ঘৰখনলৈ আহিলে ড্ৰেছ চেঞ্জ হৈ যায় আৰু মাহঁতক পালেতো ক'বই নালাগে, কোনো কাম কৰিবলৈ মন নাযায়। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে, সকলোবোৰ মই দেখাই থাকিম, কি কৰোঁ কি নকৰোঁ, আজি ৰাতিৰ ভিতৰত কি হয় কি নহয়, কি ফূৰ্তি কৰিম, সকলোবোৰ আপোনালোকক দেখাই থাকিম, চাই থাকিব আপোনালোকে। চাওক আমাৰ ঘৰৰ পিছফালে পথাৰখনত সম্পূৰ্ণ পানী মানে বৰষুণ এনি টাইম দিয়ে আছে আৰু পানীটো হ'বই ন। আপোনালোকক ভালকৈ দেখাই দিছোঁ, পিছফালৰ পথাৰখন পূৰা পানী। এয়া চাওক একদম পূৰা পানীত চপচপীয়া হৈ আছে। পথাৰত হাল বাবই পৰা নাই, ট্ৰেক্টৰে হাল বাব পৰা নাই, গোটেইখন পানী। মানুহবোৰে মাছ ধৰিবলৈ চাইছে, যিমানে পাৰে সিমানে মাছ ধৰে। আৰু সৌৱা দেখিছে নহয়, সৌৱা আমাৰ নামঘৰ, মানে ৰাজহুৱা নামঘৰ, তাতে আমি মানে যাওঁ নামঘৰলৈ। এয়া চাওক পানী, আগফালেও পানী পিছফালেও পানী, সকলোতে পানী আৰু এতিয়া বৰষুণৰ বতৰ আৰু বৰষুণো দি আছে, গোটেই জেগাবোৰ হেৰি হৈ আছে, গোটেই বেয়া হৈ আছে। হ'লেও আপোনালোকক মই দেখাইছোঁ, এয়া মায়ে কৰা জলকীয়া গছ, বিলাহী লাগি আছে, এয়া জলকীয়া, এইবোৰ জলকীয়া, অমিতা গছ, তাৰপিছত জলকীয়া লাগি আছে দেই, জলকীয়া লাগি আছে পূৰা, ভোট জলকীয়াও লাগি আছে দেখিছে ন। নেক্সট ফুলৰ খেতি, এইটো ফুলৰ নাম বোলে 9 o'clock, এইটো মানে 9টা বজাৰ পাছতে ফুলে। আৰু এয়া জলকীয়া চব, এয়া ফুলৰ খেতি দেই মা ভাগৰ। এয়া বিলাহী গছ, বিলাহী মৰিলে অলৰেডি। নেক্সট সেইজোপা এল'ভেৰা দেখিছে ন আপোনালোকে, এল'ভেৰা চিনি পায় নহয়। এল'ভেৰাটো চাওক, মোৰ চব কিমান ডাঙৰ হৈ গ'ল। এইবোৰ চব আমাৰ মায়ে কৰা, এইজোপা এল'ভেৰা। চিৰাল লাগিছে, দেউতাই কৰা খেতি, চিৰাল লাগিছে। সিমানে আৰু আমাৰ তাতে আমি মানে ইয়াত নতুনকৈ আহিছোঁ, আমাৰ বেছি দিনো হোৱা নাই, বেছি দিন নহয় একচুৱেলি, বেছি মাহ হোৱা নাই আমি ইয়ালৈ অহা, সেইকাৰণে ইমানকৈ বস্তু আমাৰ হোৱাও নাই, হ'ব লাহে লাহে। হ'লেও কৰি আছোঁ বৰ্তমান, আৰু কিছুমান খেতি আছে, মই দেখাম বাৰু আপোনালোকক। মই আপোনালোকক সকলো দেখাই থাকিম, আপোনালোকে মুঠতে পূৰা মজা কৰক আৰু মুঠতে গম পাইছে নহয়, নিজৰ মাকৰ ঘৰলৈ আহিলে বম মজা লাগে।
চ' সিমানেই আৰু আপোনালোকে পূৰা চাই থাকক ভিডিঅ'টো। ভাবিছোঁ এদিন আপোনালোকক মোৰ মা ঘৰৰ গোটেই হোম টুৰটো দেখাম বুলি ভাবিছোঁ। আমাৰ ঘৰ ইমানো মানে ষ্টেণ্ডাৰ্ড নহয় আৰু আমি মিডল ক্লাছ ফেমিলি হ'লেও মানে আপোনালোকক মই দেখাম বুলি ভাবিছোঁ। আপোনালোকক মই নেক্সট টাইম এদিন হোম টুৰটো দেখাম, মোৰ মা ঘৰৰ হোম টুৰ দেখাম, ঠিক আছে। এয়া আমাৰ ৰাতিৰ সাজটো অলপ চিম্পুলকৈ বনালোঁ, পোলাও আৰু মাংস বনাইছিলোঁ। এয়া হাজবেণ্ডক সুধিছোঁ খাই কেনেকুৱা পালা, তেখেতে ভাল হৈছে বুলিয়ে কৈছে আৰু সেয়া আপোনালোকক দেখাম বুলি কোৱাৰ কাৰণে মই দেখালোঁ অলপকৈ। ইমানেই আছিল, হ'লেও দেউতা আৰু ভাইটি নাই বাবে বেয়াও লাগিছে, মিছ কৰিছোঁ দেউতাহঁতক। ঠিক আছে, আজিলৈ ভিডিঅ'টো সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি অল মাৰি দিব। ধন্যবাদ।